1825 চনৰ 30 জানুৱাৰী বিশেষ আলোচনা নোহোৱা এটা দিন, এটা বছৰ। সেইদিনাই যৱনিকা পৰিছিল এখন যুদ্ধৰ, সেইদিনাই পতন ঘটিছিল এখন ৰাজধানীৰ, এখন দেশৰ। আৰু সেইদিনাই সেই দেশখন, সেই ৰাজধানীখন ব্ৰিটিছৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ গুচি গৈছিল। ব্ৰিটিছে সেই দেশখন দখল কৰাৰ কোনো ঢাকঢোল বজোৱা নাছিল, কোনো বিজয় নিশান উৰুৱা নাছিল। ঠিক তেনেদৰে পৰাজিত গোটটো দেশখন হেৰুৱাৰ কোনো শোক পালন কৰা নাছিল। দেশখন অতি সন্তৰ্পণে, অতি মনে মনে ব্ৰিটিছৰ অধীনলৈ গুচি গৈছিল। আনকি নালাগে দেশীয় ৰজা প্ৰজা কোনেও গম পোৱা নাছিল যে দেশখন ব্ৰিটিছৰ দখললৈ গ'ল। যুদ্ধ হৈছিল দুখন দেশৰ সৈন্যৰ মাজত। দেশ হেৰাইছিল তৃতীয় এখন দেশে। সেই দেশখন আন কোনোৱেই নাছিল, সেই দেশখনেই হ'ল আপোনাৰ মোৰ প্ৰাণৰ অসম। নমস্কাৰ, মই ধ্ৰুৱস্তি বৰুৱা। এটা কথা অতি বিনম্ৰতাৰে কওঁ, এয়া কোনো বুৰঞ্জীৰ অপব্যাখ্যা নহয়, এয়া কোনো বুৰঞ্জীৰ বিকৃতকৰণো নহয়, বা এয়া কোনো বুৰঞ্জীৰ নতুন ব্যাখ্যাও নহয়। বৰঞ্চ এয়া অসম বুৰঞ্জীৰ অতি সূক্ষ্মাতি সূক্ষ্ম পৰ্যবেক্ষণ আৰু পৰ্যালোচনাহে। হয়, ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল, বা ব্ৰিটিছে ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে অসমখন দখল কৰিছিল। কিন্তু সেয়া আছিল কেৱল আনুষ্ঠানিকতাহে। প্ৰকৃতাৰ্থে তাৰ এবছৰ পূৰ্বেই, অৰ্থাৎ 1825 চনৰ 30 জানুৱাৰী দিনাৰ পৰাই ব্ৰিটিছে অসমখন নিজৰ কব্জালৈ আনিছিল, বা ব্ৰিটিছে অসমখন নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। আৰু সেই দিনটোৰ পৰা ইয়াণ্ডাবু সন্ধি পৰ্যন্ত, অৰ্থাৎ 1826 চনৰ 24 ফেব্ৰুৱাৰী পৰ্যন্ত এই সমগ্ৰ সময়ছোৱা ব্ৰিটিছে সামৰিক আইনেৰে অসমখন নিয়ন্ত্ৰণ কৰিছিল বা অসমখন শাসন কৰিছিল। এতিয়া প্ৰশ্ন উঠিব পাৰে, সেই দিনটোত এনে বিশেষ কি ঘটনা ঘটিছিল? আচলতে সিদিনাই অন্ত পৰিছিল এংলো-বাৰ্মিজ ৱাৰ, মান আৰু ব্ৰিটিছৰ মাজত হোৱা যুদ্ধ। এয়া কেৱল অৱশ্যে মই অসমৰ প্ৰসংগতহে কৈছোঁ। হয়, ইয়াৰ পাছতো মান আৰু ব্ৰিটিছৰ মাজত যুদ্ধ হৈছিল। সেই যুদ্ধ অৱশ্যে হৈছিল ম্যানমাৰ আৰু দেশৰ অন্য প্ৰান্তত। কিন্তু অসমত সিদিনাই আনুষ্ঠানিকভাৱে মান আৰু ব্ৰিটিছৰ মাজত যুদ্ধৰ অন্ত পৰিছিল। আৰু সেই যুদ্ধত বশ্যতা স্বীকাৰ কৰি, পৰাজয় বৰণ কৰি, অস্ত্ৰ সম্বৰণ কৰি বা আত্মসমৰ্পণ কৰি ব্ৰিটিছৰ হাতত অসমখন এৰি মান সেনা নিজৰ দেশলৈ উভতি গৈছিল। প্ৰকৃততে যুদ্ধৰ অন্ত পৰিছিল তাৰ আগদিনাই, অৰ্থাৎ 29 জানুৱাৰীৰ দিনা। সেইদিনা, অৰ্থাৎ 30 জানুৱাৰীৰ দিনা মান আৰু ব্ৰিটিছ বুজাবুজিলৈ আহিছিল। আৰু সেই বুজাবুজি অনুসৰিয়ে ব্ৰিটিছৰ হাতত অসমখন এৰি মান সেনাই নিজ দেশলৈ উভতি যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আৰু সেই দিনটোৰ পৰা 31 মাৰ্চৰ ভিতৰত এই সময়ছোৱাতে অসমৰ অন্যান্য প্ৰান্তত যিসকল মান সেনাবাহিনী আছিল বা মান সৈনিক আছিল, তেওঁলোকেও অসম এৰি সম্পূৰ্ণৰূপে গুচি গৈছিল। আহক এই বিষয়টো এতিয়া আমি অকণমান বিশদভাৱে আলোচনা কৰি লওঁ। আপোনালোকে নিশ্চয় জানে যে 1824 চনৰ 5 মাৰ্চ তাৰিখে ব্ৰিটিছে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। লৰ্ড আৰ্মহাৰ্ষ্টৰ এই ঘোষণা বা এই আদেশৰ পাছতেই মান সেনাৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল ব্ৰিটিছ। আৰু ব্ৰিটিছে একাদিক্ৰমে মানৰ দখলত থকা এলেকাসমূহ নিজৰ কব্জালৈ আনিবলৈ ধৰিলে। এই সমগ্ৰ যুদ্ধৰ বৰ্ণনা দিলে এই আলোচনাটো খুব দীঘলীয়া হৈ পৰিব। সেয়েহে মই একেবাৰে জঁপিয়াই অন্তিমখন যুদ্ধৰ বিষয়লৈ আহিব বিচাৰিছোঁ। যিটো আমাৰ আলোচনাটোৰ মূল আধাৰে যিহেতু অসম, গতিকে ব্ৰিটিছে মানৰ বিৰুদ্ধে যুদ্ধ কৰি উদ্ধাৰ কৰিছিল কাছাৰ, উদ্ধাৰ কৰিছিল গুৱাহাটী, উদ্ধাৰ কৰিছিল নগাঁও, উদ্ধাৰ কৰিছিল ৰহা, কলিয়াবৰ, আৰু আহি শেষত উদ্ধাৰ কৰিছিল যোৰহাট। আৰু এইদৰে আহি ব্ৰিটিছে অন্তিম মুহূৰ্তত আহি উপস্থিত হৈছিলেহি ৰাজধানী ৰংপুৰত। ৰাজধানী সেই ৰংপুৰে আছিল সেই সময়ত মানৰ অন্তিমটো বৃহৎ সামৰিক কোট। সেয়া আছিল 1825 চনৰ 29 জানুৱাৰী। সেইদিনাই ৰাজধানী ৰংপুৰত চাৰিওদিশে ব্ৰিটিছ সেনাবাহিনীয়ে মান সেনাক আগুৰি ধৰিবলৈ ধৰিলে। মানেও সেইখন যুদ্ধত পৰাজয় সম্পূৰ্ণ নিশ্চিত বা মৃত্যু সম্পূৰ্ণ নিশ্চিত বুলি উপলব্ধি কৰিছিল। আৰু নিজৰ নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিবৰ বাবেই মান সেনাই এইবাৰ ব্ৰিটিছৰ ওচৰলৈ সন্ধিৰ প্ৰস্তাৱ দিছিল। সেই সময়ত উজনি অসমত ব্ৰিটিছ সেনাবাহিনীক নেতৃত্ব দিছিল কৰ্ণেল ৰিচাৰ্ডছে। 30 জানুৱাৰীৰ পুৱা কৰ্ণেল ৰিচাৰ্ডছৰ ওচৰলৈ মান সেনা শিবিৰৰ পৰা আহিছিল এজন বৌদ্ধ ভিক্ষু। তেখেতৰ নাম আছিল ধৰ্মধৰ ব্ৰহ্মচাৰী। তেখেত আছিল শ্ৰীলংকাৰ। এই শ্ৰীলংকাৰ বৌদ্ধ ভিক্ষুজন মান সেনাৰ সৈতে তেওঁ অসমতে আছিল। তেওঁ আছিল মান সেনাৰ ধৰ্মগুৰু। তেখেতে আহি কৰ্ণেল ৰিচাৰ্ডছক জনালেহি যে শ্যাম ফুকন আৰু বগলী ফুকনৰ নেতৃত্বত মান সেনাবাহিনীৰ এটা গোটে অস্ত্ৰ সম্বৰণ কৰিব বিচাৰিছে, নিজ দেশলৈ উভতি যাব বিচাৰিছে। খালি এটাই চৰ্ত, তেওঁলোকক কোনো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বা তেওঁলোকক কোনো শাস্তি দিব নোৱাৰিব। লগতে তেওঁ এইটোও জনালে যে ব্ৰিটিছৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰা বা আত্মসমৰ্পণ কৰা নকৰাক লৈ মান সেনাৰ দুটা গোটৰ মাজত বিভাজনো হৈছে। কৰ্ণেল ৰিচাৰ্ডছ এই প্ৰস্তাৱত মান্তি হ'ল
আচলতে নিজৰ সেনাবাহিনীৰ ক্ষয়ক্ষতি কমোৱাৰ প্ৰতি লক্ষ্য ৰাখি বা যেটো তেখেতৰ মূল দায়িত্বটোৱে আছিল মানৰ কবলৰ পৰা উজনি অসমখন উদ্ধাৰ কৰা গতিকে বিনা যুদ্ধে যদি উজনি অসমখন উদ্ধাৰ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণেল ৰিচাৰ্ডছে মানৰ এই প্ৰস্তাৱত সঁহাৰি দিলে তাৰ ঠিক দুদিন পূৰ্বে অৰ্থাৎ 27 জানুৱাৰীৰ দিনা মান আৰু ব্ৰিটিছৰ মাজত হোৱা যুদ্ধত কৰ্ণেল ৰিচাৰ্ডছো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল কিন্তু তেওঁৰে এজন সতীৰ্থ লেফটেনেণ্ট কৰ্ণেল ব্ৰুক সেই যুদ্ধত অতি গুৰুতৰভাৱে আহত হৈছিল গতিকে এই আটাইবোৰ দিশ বিচাৰ বিবেচনা কৰি কৰ্ণেল ৰিচাৰ্ডছে মানৰ সেই প্ৰস্তাৱত সঁহাৰি দিলে আৰু কৰ্ণেল ৰিচাৰ্ডছৰ ফালৰ পৰাও মানক এটা চৰ্ত দিলে যে উভতি যাওঁতে মান সেনাবাহিনী অসমীয়া প্ৰজাৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব কৰ্ণেল ৰিচাৰ্ডছ আৰু মান সেনাবাহিনীৰ সৈতে হোৱা উক্ত বুজাবুজি অনুসৰি সেই দিনাৰ পৰাই মান সেনাবাহিনীয়ে অসম এৰি যোৱা আৰম্ভ কৰিলে শ্যাম ফুকনৰ নেতৃত্বত মান সেনাবাহিনীৰ এটা বিশাল গোটে আহি আত্মসমৰ্পণ কৰিছিল আৰু সেই দিনাৰ পৰাই 5 মাৰ্চৰ ভিতৰত অসমৰ অন্যান্য প্ৰান্তত যিসকল মান সেনাবাহিনী আছিল বা মান সৈনিক আছিল তেওঁলোকেও নিজ দেশলৈ উভতি যোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু এনেদৰে মানুহৰ দখলত থকা সকলোকেইটা এলেকা ব্ৰিটিছে নিজৰ কব্জালৈ আনিছিল বা সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল তেতিয়া আকৌ মনত প্ৰশ্ন উঠিব পাৰে ব্ৰিটিছে অসমখন নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছত মান সেনাই পুনৰ অসম আক্ৰমণ কৰিছিল নেকি হয় দুইটা বিক্ষিপ্ত ঘটনা ঘটিছিল অৱশ্যে তাক আমি যুদ্ধ আখ্যা দিব নোৱাৰো এই বিষয়েও আমি ভিডিওটোৰ পাছলৈ আলোচনা কৰিম ব্ৰিটিছে এইখিনি সময়ত চোৱাতে আনুষ্ঠানিকভাৱে অসম দখলৰ ব্লুপ্ৰিণ্টটো প্ৰস্তুত কৰিছিল বিশেষকৈ অসমৰ ৰেভিনিউ আৰু জুডিচিয়েল সিস্টেমটো কি হ'ব অৰ্থাৎ কেনেকৈ ৰাজহ সংগ্ৰহ কৰিব কেনেকৈ কৰ কাটল সংগ্ৰহ কৰিব কৰ কাটলৰ পৰিমাণ কেনেকৈ নিৰ্ধাৰিত কৰিব এই সমগ্ৰ প্ৰচিডিউৰটো কি হ'ব বা আইন শৃংখলা পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই সকলোখিনি গুণাগতা এই সকলোখিনি আঁচনি পৰিকল্পনা এই চোৱা সময়তে প্ৰস্তুত কৰি লৈছিল অসমত তেতিয়া কোনো ৰজা নাছিল কোনো শাসক নাছিল চাৰিওদিশে অসমখন নৈৰাজ্যপূৰ্ণ হৈ আছিল গতিকে এনে ধৰণৰ কোনো ৰজা নথকা কোনো শাসক নথকা চাৰিওদিশে নৈৰাজ্যপূৰ্ণ এখন দেশ ব্ৰিটিছে অতি সহজেই নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল হয় সেই সময়ত অসমত তিনিজনকৈ ৰজা আছিল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু স্বৰ্গদেউ যোগেশ্বৰ সিংহ কিন্তু সেই সময়ত আটাই আছিল ভগা ৰজা কাৰো হাতত সেই সময়ত শাসন ভাৰ নাছিল গতিকে এই তিনিজনা ভগা ৰজাক বিশেষ গুৰুত্ব দিব লাগে বুলি ব্ৰিটিছে ভবা নাছিল এংলো-বাৰ্মিজ ৱাৰৰ ভৰপকৰ সময়তে স্বৰ্গদেউ পুৰন্দৰ সিংহ আছিল ব্ৰিটিছৰ আশ্ৰয়তে থাকি গ'ল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আৰু স্বৰ্গদেউ যোগেশ্বৰ সিংহ আৰু ব্ৰিটিছে সেয়ে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰংপুৰৰ পৰা আনি গুৱাহাটীলৈ চালান দিছিল আৰু স্বৰ্গদেউ যোগেশ্বৰ সিংহক চালান দিছিল যোগীগোপালৈ যাতে পৰৱৰ্তী সময়ত তেওঁলোকে কোনো আপত্তি কৰিব নোৱাৰে বা মূৰ দাঙি উঠিব নোৱাৰে আৰু নিজৰ পৰিকল্পনা অনুসৰি এই সকলোখিনি কাৰ্য ব্ৰিটিছে সম্পন্ন কৰিছিল ইয়াণ্ডাবুৰ সন্ধিৰ ঠিক পূৰ্বে সেই সময়ত অসমৰ ডি ফেক্টো ৰুলাৰ বা অঘোষিত শাসক হৈ পৰিছিল ডেভিড স্কট অৱশ্যে উজনি অসমৰ দায়িত্বত আছিল কৰ্ণেল ৰিচাৰ্ডছ ব্ৰিটিছে বা উৰ্ধতন কৰ্তৃপক্ষই ডেভিড স্কট আৰু কৰ্ণেল ৰিচাৰ্ডছ দুইজনকে কমিশ্যনাৰ পাতি দিছিল ডেভিড স্কটৰ দায়িত্ব দিছিল নামনি অসম আৰু কৰ্ণেল ৰিচাৰ্ডছৰ দায়িত্ব দিছিল উজনি অসম অৱশ্যে ডেভিড স্কটক ছিনিয়ৰ কমিশ্যনাৰ মৰ্যাদা দিছিল আৰু সেইতে ডেভিড স্কট হৈ পৰিছিল অসমৰ সৰ্বময় কৰ্তা এতিয়া আকৌ প্ৰশ্ন উঠিব পাৰে ব্ৰিটিছে এনেদৰে অসমখন সম্পূৰ্ণ নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পাছত মান সেনাই উভতি আহিছিল নে বা মান সেনাই যুদ্ধ কৰিছিল নে হয় মান সেনাৰ দুটা সৰু গোটে উভতি আহিছিল আৰু ব্ৰিটিছৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল অৱশ্যে ইয়াক আমি পূৰ্ণকালীন যুদ্ধ আখ্যা দিব নোৱাৰো তেনেধৰণৰ এটা সংঘৰ্ষ হৈছিল 1825 চনৰ জুন মাহত প্ৰায় 600 মান সেনাই চিংফুসকলৰ সৈতে লগ লাগি নদিহিঙৰ ওচৰত বিছা নামৰ এখন গাঁৱত ব্ৰিটিছৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল ঠিক তেনেদৰে কাছাৰৰ তালাইন দুধপতলি আৰু যাত্ৰাপুৰ নামৰ ঠাইতো মান আৰু ব্ৰিটিছৰ মাজত সংঘৰ্ষ হৈছিল মান সেনাবাহিনী এনেদৰে দুটা এটা সৰু সুৰা গোটৰ সৈতে হোৱা সংঘৰ্ষৰ পাছত বা সম্পূৰ্ণ পৰাজয়ৰ পাছত আৰু দ্বিতীয়বাৰ মান সেনাই অসমলৈ অহাৰ চিন্তা সমূলি বাদ দিলে আৰু তেতিয়াৰ পৰাই অসমখন সম্পূৰ্ণৰূপে মানমুক্ত হৈ পৰিল মানৰ বিপৰীতে এইবাৰ গুজেই গজালি মিলি ল'লে ব্ৰিটিছে আৰু এইদৰেই অসমখন ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আহিছিল শেষত এটা কথা স্পষ্ট কৰি দিওঁ আমাৰ এই আজিৰ আলোচনাটোৰ আধাৰে হ'ল আৰ্কাইভৰ পুৰণি নথিপত্ৰৰ লগতে উইলছনে লিখা ডকুমেণ্টছ ইলাষ্ট্ৰেটিভ অফ দ্য বাৰ্মিজ ৱাৰ শীৰ্ষক কিতাপখন এই কিতাপখনতেই এংলো-বাৰ্মিজ ৱাৰ সম্পৰ্কে সবিশেষ তথ্য পাতি পোৱা যায়